সমগ্ৰ অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু মোৰ এটি ব্লগ আপোনালোকক আগবঢ়ালোঁ। কেনে পালে জনাব। ভোগালী বিহু উৰুকাৰ দিনা মই কি কৰিলোঁ, কি বনালোঁ সেইখিনি আপোনালোককো আগবঢ়াইছোঁ। প্ৰথমে মই বৰপিঠাই দি আৰম্ভ কৰিলোঁ। এনেকৈ বৰপিঠা বনালোঁ, যিহেতু কোমল চাউল হ'লে খুব ভাল হয়। মোৰ বৰপিঠা এইখিনি হ'ল। ধুনীয়াকৈ বৰপিঠাখিনি বনালোঁ আৰু তিলৰ লাড়ু বনাইছোঁ। তিলৰ লাড়ু বনাওঁতে কিন্তু মই গুড়া মানে চূড়াখিনি গলাওঁতে তাতে অকণমান ঘি দিওঁ। আপোনালোকে দিয়ে নে নিদিয়ে। এনেকৈ মই লাড়ুখিনি বনাওঁ। এয়া মোৰ তিলৰ লাড়ু হ'ল। আৰু এইবাৰ মোৰ প্ৰথম চুঙা পিঠা পুৰিম বুলি প্ৰস্তুতি চলালোঁ। বাঁহখিনি ধুনীয়াকৈ যোগাৰ কৰি দিছে। কটা বাঁহ বা বিজুলী বাঁহ হ'লে খুবেই ভাল হয়। যিখিনি এটা বাঁহৰ চেণ্ট এটা হয়, সেইখিনি খুব ভাল লাগে। দৰঙত যিহেতু চুঙা পিঠা আৰু চুৰা মিঠৈ খুব বিখ্যাত বুলি মই জানো। এনেকৈয়ে মই যিহেতু দৰঙীয়াই হ'লোঁ আৰু এনেকৈ চুঙাত এইখিনি চাউল ভিজাই ভৰাইছোঁ। চাউলখিনি দুদিন আগতে ভিজাই থৈছিলোঁ খুব ভয়ে, কাৰণ প্ৰথম চুঙা পুৰা কি বা হয়। এনেকৈ মই 3ডাল বাঁহত পিঠা চাউল মানে বৰা চাউল ভৰালোঁ আৰু এনেকৈ খেৰেৰে আকৌ ধুনীয়াকৈ সোপা দিলোঁ। এনেকৈ 3টা বাঁহ চুঙা পুৰিম আৰু উৰুকাত মাছ থাকেই সকলোৰে। আৰু নাৰিকলৰ লাড়ু বনালোঁ। নাৰিকলত আকৌ গুড় দিয়ে বনাম। এনেকৈ মোৰ নাৰিকল গুড় দি বনালোঁ, মানে নাৰিকলত গুড়ে দি লাড়ু হৈ গ'ল। মোৰ প্ৰস্তুতি হৈ গ'ল নাৰিকলৰ লাড়ু। আৰু আমাৰ উৰুকাত যিহেতু লটাৰী খেল হয়, তাতে এওঁৰ ষ্টাফৰ শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰথম প্ৰাইজ হাঁহ পালে। এওঁ হাঁহ লৈছে, যিহেতু তেওঁ দূৰৰ কাৰণে এওঁ লৈ স্কুলত যাই হাঁহটো দিব। আৰু মোৰ প্ৰাইজটো পোৱাৰ কাৰণে খুবেই ভাল পালোঁ, কাৰণ এওঁ টিকেট দিছিল ষ্টাফক। আৰু মই এনেকৈ চুঙা পুৰিলোঁ ৰাতি উৰুকাৰ দিনা, কাৰণ নিজ হাতে চুঙা পিঠা পুৰি বৰ আনন্দ অনুভৱ কৰিলোঁ। পুৱালৈ চুঙাখিনিও দেখুৱাম। চুঙা পিঠা কেনেকুৱা হ'ল আপোনালোকক। আৰু তাতে মাছখিনিও আঞ্জা হৈ আছে মাছৰ। আৰু ল'ৰা ছোৱালীয়ে যিহেতু বাঁহৰ চুঙাত মুৰ্গীৰ মাংস পুৰি খাই কাৰণে সেইখিনি মুৰ্গীও মেৰিনেট কৰি থৈছিল 2 ঘণ্টা আগতেই। এনেকৈ বাঁহৰ চুঙাত বৰ টেষ্ট হয় কাৰণে সিহঁতে এনেকৈ পুৰিছে, যোগাৰ কৰি আছে। এয়া বাঁহৰ চুঙাত দিছে। উৰুকাৰ দিনা এনেকৈয়ে থাকিলোঁ, কাৰণ ল'ৰা ছোৱালীৰ লগত খুব ভালো লাগে। ল'ৰা ছোৱালী আনন্দ
পালে আমিও আনন্দিত হওঁ। এনেকৈ সিহঁতে চুঙাত মুৰ্গীৰ মাংস পুৰি ধুনীয়াকৈ খাইছে। আপোনালোককো বাৰু এয়া দেখাইছোঁ, চাওকচোন ইমান ধুনীয়াকৈ বাঁহৰ চুঙাৰ পুৰাখিনি। আৰু এটা ইহঁতৰ যিটো বাঁহৰ চুঙাৰ চেণ্টটো আহে, খুব ভাল লাগে সেইখিনি। এনেকৈ ধনিয়া পিঁয়াজ দি সানি খাইছে আৰু মাংসখিনিও পুৰি আছে। আমি এনেকৈ উৰুকাটো পাৰ কৰিলোঁ। পিছদিনা এনেকৈ চুঙা ফালোঁতে দেখোন ভয়ে ভয়ে ফালিছিলোঁ। খুব ধুনীয়াকৈ চুঙা হৈছে, ধুনীয়াকৈ সিজিছে আৰু বৰ দেখাতো ভাল হৈছে। এনেকৈ ছোৱালীয়ে দৈ, ক্ৰীম আৰু চুৰা মিঠৈ দি চুঙা পিঠা সজাইছে। পুৱা ধুনীয়াকৈ ৰাতিপুৱাই উঠি চাকি বন্তি দি ভগৱানক পিঠা পনা আগবঢ়াই আমিও চাহ খাম বুলি এনেকৈ কৰিলোঁ। লগতে আমাৰ ভাইটিও আহিছিল। কোনোবা এজন হ'লেও ভাল লাগে, নিজৰ ফেমিলিৰ লগত আৰু এজন কোনোবা আলহী হওক বা কোনোবা হওক, খুব ভাল লাগে। এনেকৈ চৌকাৰ কাষত আমি পৰিয়াল হৈ চাহ পিঠা খালোঁ আৰু দিনটো ক'ত ওলালোঁ সেইখিনিও দেখুৱাম। এনেকৈ আগন্তুক ভোগালী বিহুত সকলোৰে শুভ হওক, তাৰ বাবে সকলোকে শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এই মোৰ ক্লিপ আগবঢ়ালোঁ, নিশ্চয় লাইক কমেণ্ট কৰি উৎসাহ দিব বুলি আশা কৰিলোঁ। চুঙা পিঠাও খুব ভাল হৈছিল। আৰু এনেকৈ আমি মন্দিৰ বুলি ওলালোঁ। নতুন বছৰ, নতুন বছৰত এনেকৈ মন্দিৰত গ'লোঁ আৰু চাকি এগছি দি সকলোৰে মংগল কামনা কৰিলোঁ। সকলো ভালে থাকক। এনেকৈ সামৰণি মাৰিলোঁ। থেংক ইউ।